যদি পাই আছো মনি বেগটো যাতে এইজনক ঘূৰাই দিয়ে। নমস্কাৰ, মই দীপজ্যোতি বৰুৱা স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। এতিয়া মই বৰ্তমান ওলাইছোঁ ঘৰলৈ। এইটো পংকজ ছাতি লৈ মাৰ্কেটিং কৰিবলৈ ই বজাৰ কৰিব গৈছে। আমাৰ আগফালে গৈছে, পাঞ্জলদা গৈছে। সেইটো মানে হাঁহি মিচিকে হাঁহি মাৰি দিছে একেবাৰে। তাৰপিছত এতিয়া বৰ্তমান আপোনালোকে চাই থাকিব ভিডিঅ'টো। এতিয়া গুৱাহাটী যাম, মিৰ্জা যাম, মিৰ্জাৰ পৰা আপোনাৰ জালুকবাৰী যাম, জালুকবাৰীৰ পৰা কি বুলি কয় এইটো পল্টন বজাৰ যাম গুৱাহাটী। তাৰপিছত আপোনাৰ গুৱাহাটী 8টা 45 ট্ৰেইন আছে নাগালেণ্ড এক্সপ্ৰেছ। তাৰপিছত 8টা বজাত উঠিম, কাইলৈ মনত পামগৈ। মিৰ্জাৰ পৰা উঠি পাছত জালুকবাৰী গৈ আছিলোঁ। বাইদেউজনী ভিডিঅ'ৰ কাৰণে চাইছে আৰু চব দাদাজনে কেনেকৈ শুই আছে, ঘৰত কেনেকৈ শুই থকাৰ দৰে শুই আছে, হাতখনতে একেবাৰে গাৰু দি পিনে পূৰা সপোন দেখি আছে দাদাজনে। গুৱাহাটী পালোহি, গুৱাহাটী ষ্টেচন পালোহি। এতিয়া বৰ্তমান মানুহ ৰৈ আছে এইবিলাক। এতিয়া বৰ্তমান টিকেট কাউণ্টাৰলৈ গৈ আছোঁ। গুৱাহাটী ষ্টেচন পালোহি। এতিয়া চাওঁ ইভাগে নাগালেণ্ড এক্সপ্ৰেছ আছে আপোনাৰ 8টা 45 আছে। এতিয়া মই 5:30 বজাত আহি পালোঁ। এতিয়া মহাললৈ কোনখন ট্ৰেইন যায় তাকে এতিয়া সুধিবলৈ আহি বৰ্তমান টিকেট কাউণ্টাৰত মানুহ ভৰ্তি হৈ আছে। এইবিলাক লাগি আছে মানুহ। ইয়াত আছে, ইয়াত বাইদেউক সুধি লওঁ মহাললৈ যোৱা ট্ৰেইন আছে নাই। বৰ্তমান সুধি লওঁ, সুধি আছোঁ মানুহবিলাকে। এতিয়া সুধিলোঁ নাই বুলি কৈছে। 8টা 45 আছে বুলি কৈছে টিকেট ট্ৰেইন। এতিয়া 8টা 45 কাৰণে অপেক্ষা কৰি থাকিব দিয়া। প্লেটফৰ্মতে ৰৈ থাকিব লাগিব এতিয়া বৰ্তমান। টিকেট কাটিলে বৰ ধুনীয়া বাইদেউ যদি বহি আছে টিকেট কটা। মানুহবিলাকে সুধি আছে, মই সুধো বুলি ৰৈ আছোঁ, সুবিধা পোৱা নাই। মানুহবিলাক শুই থাকি এতিয়া সুধিবলৈ ভয় লাগিছে। বাইদেউ ভাল খং উঠি গৈছে সুধি থকাৰ কাৰণে বাৰে বাৰে। তাকে মই নুসুধোকৈ ৰৈ আছোঁ। এতিয়া নুসুধো তাকে চিন্তা কৰিছোঁ। আপোনালোকৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব, স্কিপ নকৰাকৈ। ক'লে বেলেগক সুধিবলৈ ক'লে বাইদেউ সোধা কাৰণে খঙে উঠিছে। এজন মানুহ লগ পালোঁ টিকেট কাউণ্টাৰ, এই ব্লগ চেনেলহে। এজন তাৰমানে প্ৰথম আহিছে, গুৱাহাটী টিকেট পোৱা নাই। টিকেটৰ কাৰণে মই সুধিছোঁ তাৰমানে ক'ত যাব। তাৰমানে এইটা টিকেট কাউণ্টাৰ লাইন কাটি আছে। প্ৰথম আহিছিলোঁ গুৱাহাটী। ভাই आप किधर से गए? क्या बोले? आप किधर से गए? कोलकाता। राजस्थान है ना आपका घर? झारखंड বুলি কৈছে। তাৰমানে এতিয়া মই টিকেটৰ কাৰণে চাই আছিলোঁ মনৰ ট্ৰেইন কোনখন যাব। তাৰমানে দাদাজনে লগ পালোঁ, টিকেটৰ কাৰণে ৰৈ আছোঁ। দাদাজনক সুধোঁ, এবাৰ প্ৰথমতে সুধিলোঁ, ক'লে 10টা বজাত আছে টিকেট। চাওঁ কিমানখিনি পাৰোঁ সহায় কৰি দিবলৈ। টিকেট অকণমান দেৰিকৈ দিব বুলি কৈছে। তাৰমানে এজন প্ৰথম আহিছে, ক'ৰবাত শ্বিলং নে ক'লৈ গৈছিলে। তাৰপিছত মই ৰৈ থকাৰ কাৰণে সুধিলে। গুৱাহাটী প্লেটফৰ্মত চব এইদৰে চাহ জনগোষ্ঠী বড়ো ফটো লৈ আছে এইফালে। মই প্লেটফৰ্মত আছোঁ, 7 নম্বৰ প্লেটফৰ্মত আজি লাগিলে ট্ৰেইনখন। মই বিচাৰি ভাগৰি গ'লোঁ। লাষ্টত অৱশেষত পালোঁগৈ ট্ৰেইনখন। এতিয়া ৰৈছে 8টা 45 যাব ট্ৰেইনখন। আৰু অলপ মানুহ ৰখি আছে ট্ৰেইনত, এইফালে ৰৈ আছে। এইফালেও মানুহবিলাক শুই আছে, শুই আছে, বহি আছে। কাইলৈ ৰাতিপুৱা 9-10টামান বজাত মই পামগৈ। আৰু চাইডে আছে চাব পাৰে বৰ্তমান। এতিয়া তেনেকৈ উঠি আছোঁ। 8:30 বাজিছে। 8টা 45 ট্ৰেইন চালু হ'ব। એટલે মানুহ নাই আজি ইমান বৰ্তমান। কেনেকৈ হৈ আছে চাব পাৰে মানুহবিলাক। এইদৰে শুই আছে। ডিমাপুৰ পালোহি 3টা বজাত
এইকেইজন হ'ল জোৱান, BSFৰ জোৱান হয়। আহি আছে দুৰ্গাপুৰ হয়। মৰিয়নি পালোহি। বৰ্তমান এটা মৰিয়নিত ইঞ্জিন চেঞ্জ কৰিছে। আগত আছিলে ইঞ্জিন, এতিয়া বৰ্তমান এইফালে লগাবলৈ নিছে। আৰু যোৰহাটৰ সেইডোখন দেখাব পাহৰিলোঁ, টোপনি গ'লোগৈ। এতিয়া বৰ্তমান শিমলুগুৰি পালোহি, শিমলুগুৰি ষ্টেচন পালোহি। এতিয়া নামি আছে দুইজনে চাহ খাই আছোঁ। ৰাতিপুৱা সময়ত ক্লিয়াৰ অহা নাই ভিডিঅ'টো। নমস্কাৰ, গুড মৰ্ণিং। মই এতিয়া আকৌ গুৱাহাটী আহিলোঁ ঘৰৰ পৰা। আজি এই প্লেটফৰ্মতে বহি আছিলোঁ, এজন বন্ধু লগ পালোঁ। এইজন দেখিছোঁ ন, ঘৰ কোনঠাই? গোৱালপাৰা ন। মোৰ এটা ইউটিউব চেনেল আছে, ইউটিউব চেনেল জড়িত কৰি দিয়ক, যাতে মোৰ মনি বেগটো ভাল হয়। কোনোবা যদি পাই আছে মনি বেগটো, যাতে এইজনক ঘূৰাই দিয়ে। আৰু গোৱালপাৰা কোনঠাই ঘৰ? চিনে ন? আৰু নামটো কি? মহম্মদ আলী বুলি কয়। আপুনি এতিয়া ক'ত যাব? খানাপাৰা যাব। শুই থাকোঁতে মনি বেগটো কোনোবা চুৰ কৰি লৈ গ'ল বুলি কৈছে। এতিয়া তাকে যাবলৈ পইচা নাই। এতিয়া মই ঘৰৰ পৰা আহিলোঁ, বৰ্তমান মোৰ হাততো ইমান পইচা নাই। আৰু কিবা এটা দি পঠিয়াম এতিয়া যোৱা খৰচ। আৰু কোনোবা যদি মনি বেগটো পাইছে প্লিজ গোটাই দিবা। মোবাইল নম্বৰটো কিবা আছে নেকি? মোবাইল নম্বৰটো কৈ দিয়ক এবাৰ। 7700 অঁ 288 অঁ 3155। কোনোবা যদি পাই আছে এইটো নম্বৰত ফোন কৰিব, কল কৰিব, যাতে ঘূৰাই দিয়ে মনি বেগটো। আৰু মনি বেগত বহুত লাগতিয়াল বস্তু থাকে। আৰু ইমানতে সামৰণি মাৰিছোঁ। বাই বাই।